সো ইয়াত আমি যদি চাও প্রথম মিল আমার কি আছে 12 আছে, দ্বিতীয় মিল আমার কি আছে 24 আছে। আমি যদি চাও এই 36 টো আমার মিল আছে, কিন্তু ইয়াত এলসিয়াম কোনটো হবো? এটু কিন্তু এলসিয়াম নহয়, এটু এলসিয়াম নহয়, কারণ ইয়াত কৈছে আটাইতকৈ সৰু মিল থকা গুণিতক, আটাইতকৈ সৰু মিল থকা গুণিতকটো হৈছে আমাৰ 12। গতিকে আমাৰ ইয়াতে এলসিয়াম কি হ'ব? এলসিয়াম হ'ব 12। हेलो एवरीवन, वेलकम बैक टू माय यूट्यूब चैनल देवांसार टिউটৰিয়েল। देवांसार টিউটৰিয়েল यूट्यूब चैनलটোলৈ মই আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। আৰু আজি মই আৰম্ভ কৰিবলৈ লৈছো এলসিয়াম, যেটো নেকি যিকোনো ধৰণৰ কম্পিটিটিভ এক্সামত আহিবই, ইয়াৰ পৰা কোৱেশ্চন থাকিবই। গতিকে আপোনালোকে ভিডিওটো অলপ স্কিপ নকৰি শেষলৈকে চাব। আৰু যিসকলে চেনেলটোত নতুন, অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দি অল নোটিফিকেশন অন কৰি ৰাখিব, লগতে বন্ধু বান্ধৱীৰ সৈতে শেয়াৰ কৰিবলৈ নাপাহৰিব। তো বলক আমি দেৰি নকৰি ভিডিওটো আৰম্ভ কৰো। আৰু আজি আমাৰ টপিক হৈছে এলসিয়াম। এলসিয়াম মানে হৈছে লোয়েষ্ট কমন মাল্টিপলস, লোয়েষ্ট কমন মাল্টিপলস, আটাইতকৈ সৰু মিল থকা গুণিতক, আটাইতকৈ সৰু মিল থকা গুণিতক। তো গুণিতক মানে কি? প্ৰথম কথা আমি এটো জানিব লাগিব যে হোৱাট ইজ মাল্টিপলস, হোৱাট ইজ মাল্টিপল। গুণিতক মানে কি? এতিয়া ধৰক আমি দুটা সংখ্যা লৈছো, কি কি সংখ্যা লম? সাপোজ আমি 4 আৰু 6 এই সংখ্যা দুটাই লৈছো, যে এই সংখ্যা দুটাৰ আমাৰ এলসিয়াম ওলাব লাগে, যে এই সংখ্যা দুটাৰ এলসিয়াম কি হ'ব। তো এই কাৰণে আমি কি কৰিম, যে 4 ৰ গুণিতকবোৰ লিখি যাম। গুণিতক মানে যেনেকা 4 ৰ টেবুল, 4 ৰ ঘৰ, 4 ৰ নেউতাৰ ঘৰ, 4 1 গুণ 4, 4 2 গুণে 8, 4 3 গুণে 12, 4 4 গুণ 16, 4 5 গুণ 20, 4 6 গুণ 24, 4 7 গুণ 28। 4 ৰ গুণিতকবোৰ মই লিখিছো, যে 4 1 গুণ 4, 4 2 গুণ 8, 4 3 গুণ 12, 4 4 গুণ 16, 4 5 গুণ 20, 4 6 গুণ 24, 4 7 গুণ 28। হেনেকে আমি 6 ৰ গুণিতকবোৰ লিখিম। 6 1 গুণ 6, 6 2 গুণ 12, 6 3 গুণ 18, 6 4 গুণ 24, 6 5 গুণ 30, 6 6 গুণ 36, 6 7 গুণ 42। এনেকে আমি গুণিতকবিলাক লিখি যাম। তো ইয়াৰ ভিতৰত, এই গুণিতকবিলাকৰ ভিতৰত আটাইতকৈ সৰু মিল থকা গুণিতকটোৱে হৈছে আমাৰ এলসিয়াম। সো ইয়াত আমি যদি চাও প্রথম মিল আমার কি আছে 12 আছে, দ্বিতীয় মিল আমার কি আছে 24 আছে। আমি যদি চাও এই 36 টো আমার মিল আছে, কিন্তু ইয়াত এলসিয়াম কোনটো হবো? এটু কিন্তু এলসিয়াম নহয়, এটু এলসিয়াম নহয়, কারণ ইয়াত কৈছে আটাইতকৈ সৰু মিল থকা গুণিতক, আটাইতকৈ সৰু মিল থকা গুণিতকটো হৈছে আমাৰ 12। গতিকে আমাৰ ইয়াতে এলসিয়াম কি হবো? এলসিয়াম হবো 12। আমি উলাব পাৰো বেলেগ ধৰণে। আৰু কেনেকৈ উলাব পাৰো? যে আমি এনেকৈ উলাব পাৰো, যে 4 আৰু 6 এক্সট্ৰাকে আমি ভাঙি লব পাৰো। 2 ৰে দিলে দুবাৰ যাব, আকৌ 2 ৰে দিলে একবাৰ যাব, 2 ৰে দিলে তিনিবাৰ যাব, আকৌ 3 ৰে দিলে এবাৰ যাব। গতিকে 4 = 2 * 2 * 1, 6 = 2 * 3 * 1। তো ইয়াত আমাৰ এলসিয়াম কি হ'ব? এলসিয়াম মানে এই ইয়াৰ যে দুটা মিল আছে, মিল দুটাৰ পৰা আমি এটা লব লাগিব। আৰু কিবা মিল আছে নে? এক মিল আছে, এক ললো। আৰু কিন্তু এই ইয়াত আছে 2, ইয়াত আছে 3, মিল নাই, সেই কাৰণে এইটো দুটাই লব লাগিব। এতিয়া এই গোটেইকেইটা পূৰণ কৰিলে আমাৰ কিমান হ'ব? 12। এইটোৱে আমাৰ এলসিয়াম। আমি আৰু বেলেগ ধৰণেও এলসিয়াম ওলাব পাৰো। কেনেকৈ এলসিয়াম ওলাব পাৰো? যেনেকৈ আমি 4 আৰু 6 লৈছো, এই দুটাক আমি একেলগে লৈ এলসিয়ামটো ওলাব পাৰো। যেনেকৈ আমি 2 ৰে হৰণ দিও, 2 2 গুণ 4, 2 3 গুণ 6, আকৌ যদি দিও আমি 2 ৰ 1 গুণ 2, 3 নাযায়, এনেকৈ থাকিব। আকৌ যদি দিও 3 ৰে, এটো একে থাকিব, এটো কিমান হ'ব? একবাৰ যাব। এই গোটেইকেইটা পূৰণ কৰিলে আমাৰ কিমান হৈ আছে? 2 পূৰণ 2 পূৰণ 3 পূৰণ 1 পূৰণ 1 সমান 12। গতিকে এইটোৱে হৈছে আমাৰ কি? এলসিয়াম। গতিকে আপোনাৰ আশা কৰো আপোনালোকে এলসিয়ামটো বুজিব পাৰিছে। আপোনালোকে যদি ভিডিওটো ভাল লাগিছে লাইক কৰিব, শেয়াৰ কৰিব, আৰু আপুনি যদি চেনেলটোত নতুন তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দি অল নোটিফিকেশন অন কৰি ৰাখিব। তো
আজিৰ ভিডিঅ'টো মই ইয়াতে সমাপ্ত কৰিছোঁ দেখা হ'ব পৰৱৰ্তী ভিডিঅ'ত থ্যাংক ইউ